Hello everyone, কি খবৰ আপোনালোকৰ? আজি এটা নতুন ভিডিও লৈ মই আকৌ আহিছো। আজি ক'বাত যাম বুলি ভাবিছিলো যেহেতু আজি ৰবিবাৰ সকলোৰে ছুটি। তো বহুত জায়গা চালো যেহেতু আজি সব ইনষ্টাগ্ৰাম, ফেসবুক, ইউটিউব সবতে গম পাই ঠাইবোৰ মানুহবিলাকে ঘূৰি থাকে। বহুত জায়গা চালো কিন্তু কতটো এনেকুৱা ভাল ঠাই নাপালো। সেইকাৰণে ভাবিছো যে ওলাই কিনে যাম আৰু ৰাস্তাত য'ত যি দেখা পাও তাতে সোমাই যাম, ভাল ঠাই লাগিলে আৰু সোমাই যাম। তো আজি দিনটো হেনুকাই প্ল্যান আছে। একো ভালকে ঠাই চাই বাছা নাই, মোৰতে যতে ভাল লাগে তাতে সোমাও। আৰু বাহিৰত দিছে একদম চুকা চাই ৰ'দ, কিন্তু ৰ'দ হোক বা বৰষুণ হোক মোক জাগা ফুৰালৈ বা ঘৰৰ বাহিৰত ওলাই যোৱালৈ ফুৰিবৰ কাৰণে মোক একদম ৰ'দ আৰু বৰষুণে মোক ৰখাব নোৱাৰে। যিমানে যি নহওক মই ফুৰিব যামেই। উফ ৰাইজ মই ৰেডি, আৰু এনেকুৱা বেছি গৰম লাগিছে নহয় ৰেডি হোৱা সময়খিনিত। একোটো গৰমৰ কাৰণে একো মেকআপ কৰাই নাই, মুখত সুধা অকমান লোশনস লগাইছো, হেয়াই আৰু একো নাই। কিন্তু গৰমত থাকিব পৰা নাই, বাহিৰত ৰ'দ বাপৰে বাপ। হাই, কিমান টাইম ৰখিলা? 30 সেকেন্ড। ছোৱালী মানুহ না অকমান টাইম লাগে। এইটো লাছো ছোৱালী মানুহ পকেট নাথাকে নহয়। আজি মই কাৰ্গো পিন্ধা নাই ন, এইকাৰণে মোৰ ইমানবোৰ পকেট নাই। তুমি লোৱা। ক'ত যাবা? মই কাৰ্গো পিন্ধিলে তোমাৰ বস্তুবিলাক ল'ব কেনে গম পোৱা। ক'ত যাবা? এইটো সেই মৰম। এতিয়া আমি যাম ডেকাদাৰ দোকানত। কোন ডেকাদা? ডেকাথলন। ডেকাথলন আৰু নোৱাৰিছো মই এই গৰমত বাইক চলাব। এয়া হৈছে আমাৰ অম্বুবাচী মেলাৰ দৃশ্য। মানে কামাখ্যা পাহাৰ তাতে মেলা হৈ আছে আৰু ইয়াতে ৰাস্তাত যাম। ৰাস্তাটো বন্ধ কৰি দিছে ন, মানুহ ৰাস্তাত যাব জাগা নাই ৰাইজ। আমি পালো বৰ্তমান শান্তিপুৰৰ পৰা আহি কিনে ভূটনাথে পোৱা নাই। ইয়াতে দোকান এখনত চকাত হাৱা দিব সোমাইছে। অম্বুবাচী মেলাৰ মানুহ চাওক ৰাইজ, সব ৰাস্তাই ৰাস্তাই অলপ অলপ দেখা পাব। সেয়া চাওক, সেয়া তাত আজি গাড়ী যিমান আছে অম্বুবাচী মেলাৰ মানুহ তাতকে দুগুণ। এইফালে চাওক ৰাস্তাটো, ৰ'ব 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 ৰ'ব, এইয়া চাওক ৰাস্তাটো সেইটো পাৰে। আৰু এয়া চাওক এইবিলাকত গছ থাকে, এতিয়া মানুহ তিৰপাল পাৰি আছে। বাপৰে বাপ। আমি আহিছো ডিকাথলন, ডেকাদাৰ দোকানত। ডেকাদাৰ দোকান, ঠাকুৰীয়াৰ ভাষা ডেকাদাৰ দোকানত আহিছো। অ ডেকাদাৰ দোকান যেনেকে দিয়া আছে তুমি সেনেকে দিয়া। একদম চিনৰ ভিতৰত ৰাখিবা দেই, ভূটানৰ পৰা আহিছিলা নহয়। অ ভেৰি গুড। নাই নাই অলপ ওলাইছে। তুমি ৰ'দত থাকিব নোৱাৰা, ৰ'দে পুৰে। তাৰপিছতে বাইকখনক ৰ'দত থৈ আহিছা, দুখ লাগা নাই? বাইকখনক ৰ'দত থোৱাৰ কাৰণে মোৰে দুখ লাগে। ৰুমালখন পৰি গৈছিল ৰাস্তাত, কি উল্টাই কিনে মুচিব পাৰবাতো। মোৰ গৰম লাগে। এতিয়া প্ৰথম কথাটো হ'ল মোক এটা বস্তু লাগে, পানী বটল এটা লৈ কিনে ভিতৰত সোমাও নেকি? ভিতৰত বহুত টাইম লাগব না। এইফালে আছে দোকান। কেমেৰামেন তন্ময়ৰ সৈতে নাচি বসুমতে ডেকাথলন যাই আছে। আহিয়ে দেখাবলৈ আমি বেক কভাৰ ৰাইট আহি আছে ৰাইজ। এইটো অৰেঞ্জ কালাৰ, নিয়ন কালাৰ। অৰেঞ্জ ল'বা নে নিয়ন? য়েছ অৰেঞ্জ। 699 অনলি। অনলি? কেনে গৰম। ছোৱালী মানুহে বেছি শ্বপিং কৰে। প্ৰথম সোমাই কিনে বেগ চাব গৈছে, এতিয়া ছানগ্লাছ। মই এতিয়ালৈ নিজৰ কাৰণে একো চোৱাই নাই। বটলা লাগিছে। এডিট কৰি কিয় দিম? যেনেকুৱা আছে সেনেকুৱা দেখা। এবাৰ পিন্ধাচোন মোক চাওঁ। এইটো দেখা নাপায় আপোনালোকে। মেৰে পে সব জাতা হে। গৰমৰ দিনত যদি জেকেট এনেকে ক'ৰবাত দেখা পায় তেতিয়াহ'লে মোৰ মাথাত এটা কথা আহে যে চেল লগাইছে। ললা দেখুৱাটো জোতা ল'লে ৰাইজ, জোতা অহা 5 বছৰৰ কাৰণে লৈ ললো। মোক ল'ব দিছিল কিন্তু মই মানে এনেকুৱা জোতা নলওঁ, এনেকুৱা ল'ম যাতে 6 মাহে চেঞ্জ কৰিব পাৰোঁ। তেতিয়া মানুহ ক'ব বা ইমান জোতা আছে। মই এনেকুৱা এযোৰ ল'ম, মানুহে বা বহুত দামী জোতা, সেইকাৰণে বহুত বছৰ পিন্ধি।
ডেকাথনত আহি কিনে হিমাশ্ৰী সৰু হৈ গ'ল, বয়স কমি গ'ল তাই। এই এটা মোক লাগে বুজিছা, মোক মাৰিব নেকি? এই এটা লাগে তোমাক মাৰিবৰ কাৰণে। এইটো বহুত ফাইদা বস্তু। ভৰিখন এনেকৈ আকৌ বেণ্ড কৰে। 7.5 কেজি ডাম্বল ডাঙৰ। 7.5 কেজি নেকি? এটা কি 2 কেজি? 2 কেজি আৰামছে দাঙি দিম। অকমান ভাৰী চাই দিয়া। 2 কেজি আৰামছে দাঙি দিম। অকমান ভাৰী চাই। 5 কেজি। 5 কেজি ওকে, হু হাতেৰে দাঙিম আৰামছে। ধৰা এখন দিলে দুখন দিম। এখন দি পাব লাগিব 7.5 কেজি। 7.5 কেজি তুমি মোক চাই মজা দিছা। এখন আছে দিতে বঢ়িয়া। হেলমেট কি দিলি? আমাৰ শ্বপিং হৈ গ'ল। ইয়াতে ৰেইনকোট, লগতে আছে তলত জোতা আৰু একো লোৱা নাই। গাইছ 800 টকা দি মই ৰেইনকোটৰ তলৰ পেণ্টটো লৈছোঁ। ফেঞ্চি বজাৰত হ'লে ঘৰত 5টা মানুহ গোটেইকেইটা কাৰণে ৰেইনকোট পাই গ'লো এটা এটা। মই কেনে ভাবিছোঁ মই ফেঞ্চি বজাৰৰ পৰা জোতা একযোৰ লৈছোঁ 1800 টকা দাম। এইযোৰ মইতো 6 বছৰ পিন্ধিমেই। পেচা পাছোঁ খুব দেখি আছোঁ এইটো। অকলে বেডমিণ্টন খেলা, একবাৰ ইফালৰ পৰা মাৰে ইফালে। বেডমিণ্টন লাগে কিন্তু মানে আমাৰ ঘৰত খেলা জাগা নাই, প্লাছ মোৰ লগ নাই, ভাইটি ভণ্টি কোনো নাই ন। সেইকাৰণে অকলে খেলা এতিয়া শিকি আছে। সিফালে মাৰি দিয়া এইবাৰ। অঁ অঁ চোৱা যে সিফালৰ পৰা মাৰা আৰু এনেকৈ তাই অকলে বেডমিণ্টন খেলা শিকি আছে। এইটো বাস্কেটবল নেকি? ফুটবল বাস্কেটবল খেলিব পালে হ'ল। বল লৈ কিনে হাতৰ এটা গানে মনত আহে, হাই হাই ৰে হাই লড়কা হাই হাই ৰে হাই। এইটো লাহেকৈ দিলেও বহুত খায়। য়েছ য়েছ, এতিয়া মই খেলিম ক্ৰিকেট। প্লাষ্টিকৰ বেট নহয়, মই ডাঙৰটো, মোক ডাঙৰ বেট লাগিব। এইটো ৰাবাৰৰ। মোক কি মোৰ বয়সৰ খেলে নেখেলো মই এইটো। অ' বা আগতে ক্ৰিকেটৰ আছিলা? এইটো আছে আপোনাৰ প্ৰথম কথা আঙুলি এক্সাৰচাইজ বা ষ্ট্ৰেছ খং উঠিলে এনেকৈ টিপি কিনে এনেকৈ খংটো উঠাব। তাই খং উঠিলে কি কৰিব জানে? এইটোৱে কাটি দিব। মানে যেতিয়া খং উঠে তেতিয়া ইটো টিপি থাকিবৰ কাৰণে ক'ৰবাত ধৈৰ্য থাকিব নেকি? মইতো কাটি কিনে পেলাই দিম। মোক কেপটো এনেকুৱা টাইপ লাগে। বেলেগক কেপ পিন্ধিলে ইমান ধুনীয়া দেখি, মোক কিয় কেপ কেপ নিপিন্ধিলে বেছি ভাল লাগে নে কেপ পিন্ধিলে ভাল লাগে? নালাগে, 200 টকা নেখাদাও ঘৰত বহাই। ডেকাথলনৰ পৰা ওলালো। এয়া বেগ নহয় বস্তু, এই বস্তু বেগ বোলে, বেগ দেখাইছে। বেগখনৰ ভিতৰতেতো বস্তু আছে ন। এতিয়া আমি গৈ আছো ক'ৰবাত খাবৰ কাৰণে। ওচৰতে হেমলতাখন আছে, সেইখনত বহুত দিন খাইছো। সেইখনতো ভাল খানা পায়, কিন্তু আজি সেইখনত নাযাওঁ, বৰ বেলেগত যাওঁ। কি গৰম ৰাস্তাত, কি গৰম। আমি এতিয়া এখন ধাবাত সোমাইছো আৰু এয়া এটা ৰুম টাইপৰ হাফ ৱাল দিয়া আছে, ওপৰত ধুনীয়াকৈ ফেন আছে। আৰু এতিয়া আমি অৰ্ডাৰ দিম। মই খাম শামুক। মেনুত যি আছে ধুনীয়া আছে আইটেম এটা, অৰ্ডাৰ দি দিয়া। খানা আহি গ'ল। আমি অৰ্ডাৰ দিছিলোঁ এখন পৰ্ক থালি আৰু এখন ভেজ থালি, চিকেন থালি, আৰু লগতে আৰু এটা বস্তু, সেইটো বস্তু মোৰ বহুত ফেভৰেট। মানে মই বহুত সৰুতে খাইছিলোঁ আৰু আজি বহুত বছৰৰ পিছত খাম। কি জানা? শামুক। বহুত বছৰৰ মূৰত খাম, বহুত বছৰ। আহি গ'ল শামুক। খাইছাচোন এটা। এইখিনি গৈছে নে নাই মালখিনি? শামুক যে অৰ্ডাৰ কৰিছিলো। ৰবা কি কৰা? আরে ভাঙবো কেনে? কাহিতে তো ভাঙবো না, তুমি টানা। এটা লাস্ট ট্রাই। হ্যাঁ ডাইরেক্ট গলত। আমার থালিখনত আছে পিয়াজ, নেমু, ৰঙালাও, আলুৰ চব্জি ন, পিটিকা চব্জি, আৰু লগত আছে আলু ভেন্দি ভাজি, কাচকল ভাজি, এয়া কি হয়, এয়া কলফুল ভাজি, এয়া শাক, কচু, আলু পিটিকা, চাটনি
আৰু এইটো চাটনি বা কি হয় এইটো মিঠা মিঠা টাইপ লাগে আৰু লগতে দালি গাহৰি আৰু এইটো এটা দালি এইটো কি হয় এটা কচু দিয়া আছে থাকে কচু নহয় কি হৈছে নাজানো হৈ গ'ল আমাৰ ভাত পানী খোৱা ভাতখিনি মানে টেষ্টি আছিলে ভাতখিনি গোটেইখিনি খাইছে বাৰু কিন্তু শামুখৰ মানে কেইটামান তেনেকৈ টানিব যে লাগে তাতে কেইটামান টানা নগ'ল আৰু যিমানবোৰ গৈছে সিমানবোৰ খাইছোঁ আৰু এইটো শামুখ সদায় মাহৰ দালিৰ সৈতে ভাল লাগে মোৰ মায়ে যেতিয়া মই সৰু থাকোঁতে বনাইছিল তেতিয়া মাহৰ দালি দিয়ে বনাইছিল মই বহুত বেছি খাইছিলোঁ আজি প্ৰায় মই মিছা কথা নকওঁ 18-19 বছৰৰ মূৰত মই শামুখ খাইছোঁ আৰু যিখন ধাবাৰ ভিতৰত বহি আছোঁ ধাবাখন চান্দুবিৰ ফালে ৰাস্তাটোত আছে আৰু মই বাহিৰৰ পৰা দেখাই দি আছোঁ মোৰ ধাবাখন আমি সোমোৱা ধাবাখনৰ নামটো ইমান ভালকে নাজানো কিন্তু মই বেকগ্ৰাউণ্ডটো দেখাই দি আছোঁ আৰু তাৰপিছত সেইয়া পিছফালে যে দেখিছে বাঁহৰ সেনেকৈ বাঁহৰ দুটামান ঘৰ আছে আৰু আমি খাইছিলোঁ মোৰ পিছফালে থকা এনেকুৱা পাকাৰে সৰু সৰু ৰুম বাঁহৰ ভিতৰত সোমোৱা নাছিলোঁ আৰু সেইফালে পাৰ্কিং ছায়াত বাইকখন পাৰ্ক কৰিছোঁ এই যে পিছফালে দেখিছে বাঁহৰ সিটো মই সেইটোত খাম বুলি ভাবিছিলোঁ মানে মানুহজনক সুধিছোঁ যে সেইটোত খাব পাৰি নেকি কৈছে কি যে সেইটোৰ ভিতৰত ফেন নাই মই কৈছোঁ ফেন নাই যদি আৰু খাব নোৱাৰি গৰম সেইকাৰণে আমি সেইটো বাছি দিলোঁ মোৰ কাৰণে চপ আনা না অকণমান বা এনেকুৱা মানুহ ভাল কিন্তু আগতে গম পাই যায় কি লাগে কোৱাৰ আগতে চব বুজি পোৱা নেকি ভেৰি টেলেণ্টেড তোমাৰ তাত নাই যায় সেইকাৰণে মোৰ আছে মানে দুটা মগজু তোমাৰ কি দুটা মই কৈছোঁ এটা মই নহয় আৰু মই তোমাৰো আছে ক'ত আছে মাথাৰ ওপৰতে আছে মাথাৰ ওপৰতে আছে নকওঁ দিয়া বেছি ক'লে য'ত কিবা এটা ক'লে অলপ পিছত হাহাকাৰ হ'ব বুলি গম পাই চুপ থাকা তুমি ক'ব ওলাইছিলা মোৰ মগজু মোৰ আঁঠুত আছে কিয় তুমি দুখ পালে মই মাথাত দুখ পালে আঁঠুত পিন্ধিলো জানো মোৰ মগজু মোৰ মাথাতে আছে চপ্পা কথা ইমান কোৱা ভাল হ'ব বেয়া নামটো পাই গ'লো ধাবাখনৰ কলফুল লোকেল ধাবা কলফুল লোকেল ধাবা এইটো আছে আপোনাৰ চান্দুবি ন চান্দুবি যে ৰাস্তাটো ৰাণীৰ পৰা অলপমান আগত আহি কিনে ৰাস্তাৰ ওচৰতে দেখা হ'ব যে পোষ্টাৰ লগোৱা আছে আৰু খানা মজা